নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুন ভালেমান পদ খালী হৈছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টোলৈ। SBIত নতুন ৰিক্ৰুটমেণ্ট 6100টা ভেকেঞ্চি ওলাইছে। সেইবোৰৰ লাষ্ট ডেট হৈছে, অৰ্থাৎ এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 26 জুলাই। নাম্বাৰ অফ পোষ্ট, টোটাল পোষ্ট দি আছে 6100। কেটাগৰী ৱাইজ ভেকেঞ্চিবোৰ হৈছে SCৰ কাৰণে দি আছে 977, 977টা SCৰ বাবে, STৰ কাৰণে 567টা আৰু OBCৰ কাৰণে 1375টা, EWSৰ কাৰণে 604টা আৰু UR অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে 2577টা পোষ্ট দি আছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিটেইলছবোৰ পঢ়িম। টোটাল ভেকেঞ্চি ইন আছাম, অসম ৰাজ্যখনত টোটাল ভেকেঞ্চি হৈছে 250টা পোষ্ট। ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টত কেইটা সেইবোৰ হৈছে, বৰপেটাত দি আছে 11টা, বঙাইগাঁও ডিষ্ট্ৰিক্টত দি আছে 6টা, কাছাৰত দি আছে 15টা, দৰং ডিষ্ট্ৰিক্টত দি আছে 4টা, ধেমাজিত আছে 4টা, ধুবুৰী ডিষ্ট্ৰিক্টত পোষ্ট আছে 9টা, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে 19টা, গোৱালপাৰা ডিষ্ট্ৰিক্টত 6টা, গোলাঘাটত আছে 6টা, হাইলাকান্দিত আছে 5টা, যোৰহাট ডিষ্ট্ৰিক্টত 16টা, কামৰূপ ডিষ্ট্ৰিক্টত 9টা, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত 39টা, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে 4টা, কৰিমগঞ্জত আছে 6টা, কোকৰাঝাৰত আছে 4টা, লখিমপুৰত আছে 7টা, মৰিগাঁৱত আছে 2টা, নগাঁৱত আছে 11টা, নলবাৰীত আছে 6টা, নৰ্থ কাছাৰ হিলছত আছে 3টা, শিৱসাগৰ জিলাত আছে 9টা, শোণিতপুৰ জিলাত 10টা, তিনিচুকীয়া জিলাত আছে 12টা, চিৰাং জিলাত আছে 2টা, বাক্সা জিলাত আছে 4টা, ওদালগুৰিত আছে 5টা, বিশ্বনাথত আছে 5টা, চৰাইদেউ আছে 2টা, হোজাই ডিষ্ট্ৰিক্টত আছে 4টা, মাজুলীত আছে 1টা, সাউথ শালমাৰা মানকাছাৰত আছে 1টা, ৱেষ্ট কাৰ্বি আংলঙত আছে 3টা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে S1 অৰ্থাৎ 31/10/2020 চনৰ ভিতৰতে গ্ৰেজুৱেশ্যন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, অৰ্থাৎ গ্ৰেজুৱেশ্যন হ'ব লাগিব। লোকেল লেংগুৱেজ ফৰ আছাম, অসমৰ বাবে এছামিজ যিকোনো এটা এছামিজ, বেংগলী বা বড়ো। এজ লিমিটেড দিয়া আছে 20 বছৰৰ পৰা 28 বছৰলৈ। আৰু আপোনালোকৰ যিটো টেষ্ট হ'ব, অনলাইন ৰিটেন টেষ্ট হ'ব, আৰু এটা হ'ব টেষ্ট অফ লোকেল লেংগুৱেজৰ পৰা টেষ্ট হ'ব। কোন বিষয়ৰ ওপৰত কিমান মাৰ্ক থাকিব, জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত থাকিব 25 মাৰ্কছ, জেনেৰেল ইংলিছত থাকিব 25 মাৰ্কছ, কুৱেণ্টিটিভ এপ্টিটিউডত থাকিব 25 মাৰ্ক, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত থাকিব 25 মাৰ্ক। আপোনালোকৰ টোটাল হৈছে 100 মাৰ্ক। টোটাল 100 মাৰ্কৰ ভিতৰত পৰীক্ষা হ'ব। আৰু এতিয়া আহিম এপ্লিকেশ্যন ফি কিমান দিব লাগিব, কোনে আৰু কিমান দিব নালাগে। জেনেৰেল OBC আৰু EWSৰ কাৰণে দিয়া আছে 300 টকা ফি, SC ST আৰু PWBৰ কাৰণে নীল, অৰ্থাৎ দিব নালাগে। যিবিলাকৰ ফি দিব লাগে তেওঁলোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পে' কৰিব লাগিব। আমাৰ অনলাইন এপ্লিকেশ্যন লিংক দিয়া আছে ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ এই ভিডিঅ' ডিছক্ৰিপশ্যনত আহি অনলাইন এপ্লিকেশ্যন লিংকটোত ক্লিক কৰিলে আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংকটো পাই যাবা, তাৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিবা। এনেকুৱা ধৰণৰ নতুন জব ৰিলেটেড ভিডিঅ' আৰু চাকৰিত অহা কোৱেশ্চন এণ্ড এনচাৰ ভিডিঅ'বোৰ পোৱাৰ বাবে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, যাতে কোনো ধৰণৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই গৈ।